Hello friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল আসামিজ হেল্প টাইমলৈ স্বাগতম জনাইছো ফ্ৰেন্ড। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশনটো সবতকৈ প্ৰথমে আপুনি পায়। ফ্ৰেন্ডছ, মই আজি আপোনালোকৰ লগত এটা অতি গুৰুত্বপূৰ্ণ সমস্যা আৰু প্ৰায় সকলোবোৰ মানুহৰে থাকে সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো। সমস্যাটোৰ হ'ল মুখৰ দুৰ্গন্ধ। আটাইতকৈ ডাঙৰ সমস্যা তেতিয়া হয় যেতিয়া এই বিষয়ে আপুনি জ্ঞাত নহয় আৰু আপোনাৰ কথোপকথনত সততে ওচৰৰ ব্যক্তিজনে আমনি পায়। তেনে অৱস্থাত সন্মুখৰ ব্যক্তিজনৰ মুখ গোন্ধোৱা বুলি গম পোৱাৰ পিছতো আপুনি হয়তো মুখত ৰুমাল ল'ব নোৱাৰে বা আঁতৰি আহিব নোৱাৰা কণ্ডিশ্যন হয়। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া আপোনাৰ নিজৰ মুখখন গোন্ধায় আৰু আপুনি গম নাপায় বা সন্মুখৰ ব্যক্তিজনেও আপোনাক খুলি নকয় যে আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাইছে। আৰু এই বিষয়ে সেইবাবে মই আপোনালোকৰ কাষলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাব। ফ্ৰেন্ডছ, যেতিয়া আমি নিশাহত বায়ু এৰি দিওঁ তেতিয়া মুখৰ ভিতৰৰ পৰা ওলোৱা দুৰ্গন্ধ সেই বায়ুৰ লগত ওলাই আহে আৰু মুখৰ পৰা দুৰ্গন্ধ ওলোৱা যেন অনুভৱ হয়। সেইবাবে ফ্ৰেন্ডছ, আমাৰ পেটটো চাফা কৰি ৰখাটো বিশেষ দৰকাৰ। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আমি সদায় সতৰ্ক থাকিব লাগিব যাতে আমাৰ মুখৰ পৰা কোনো ধৰণৰ দুৰ্গন্ধ নোলায়। ফ্ৰেন্ডছ, হয়তো কোনোবাই কেতিয়াবা আপোনাক জনাবও পাৰে যে আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাইছে। তেনে ক্ষেত্ৰত সেই ব্যক্তিজনক বেয়া পাব নালাগে আৰু তেখেতক ধন্যবাদ জনাব লাগে আৰু সদায় নিজে সতৰ্কিত হৈ থাকিব লাগে যাতে আপোনাৰ মুখৰ পৰা কোনো ধৰণৰ দুৰ্গন্ধ নোলায়। তাৰ বাবে আপুনি নিজে পৰীক্ষা কৰি চাব পাৰে। মুখৰ সন্মুখত হাত এখন ৰাখি দীঘলকৈ উশাহ এৰিলে গোন্ধ যিখিনি বায়ু ওলাই যায় মুখেৰে সেইখিনি এবাৰ শুহি চাব আৰু যদি দুৰ্গন্ধ ওলায় তেতিয়াহ'লে আপুনি তাত সেই গোন্ধটোৰ স্পষ্টভাৱে ধৰিব পাৰিব। ফ্ৰেন্ডছ, যদি সমজুৱা স্থানত থাকোঁতে আপুনি হঠাৎ গম পায় যে আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাইছে তেন্তে আপুনি কোনো ব্যক্তিৰ লগত নিশ্চয় ওচৰৰ পৰা কথা নাপাতিব। মুখখন পাৰিলে ভালদৰে ধুই ল'ব আৰু একো যদি সুবিধা নাপায় তেন্তে কাষতে থকা বা কাৰোবাৰ পৰা খুজি অলপ হ'লেও পাণ বা কিবা এটা চুবাই ল'ব। এনে কৰিলে মুখৰ গোন্ধটো অতি সহজে নোহোৱা হ'ব। ফ্ৰেন্ডছ, মই আজি আপোনালোকৰ লগত মুখৰ গোন্ধৰ পৰা বাচা কেইটামান সহজ উপায় শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰে ফাৰ্ষ্টটো হ'ল প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লৈ কাৰণটো জানি লোৱা দৰকাৰ, কাৰণ কিবা অসুখৰ কাৰণেও আপোনাৰ মুখৰ দুৰ্গন্ধ ওলাব পাৰে। নম্বৰ 2, দাঁতৰ প্ৰব্লেম থাকিলেও কেতিয়াবা মুখৰ পৰা দুৰ্গন্ধ ওলায়, সেইকাৰণে চিকিৎসকৰ পৰামৰ্শ লওক। নম্বৰ 3, নিতৌ দুবাৰকৈ ৰাতিপুৱা শুই উঠি বা ৰাতি শোৱাৰ সময়ত কোমল ব্ৰাছেৰে ব্ৰাছ কৰক। ব্ৰাছ কৰোঁতে মনোযোগ দিব যাতে দাঁতৰ ফাঁকত খাদ্য ফচি নাথাকে। নম্বৰ 4, খাদ্য খোৱাৰ পিছত খুব ভালদৰে মুখখন চাফা কৰিব। প্ৰতিবাৰ খাদ্য খাই অৰ্থাৎ কেতিয়াবা চাহ খালেও চাফা পানীৰে মুখখন কুলকুলি কৰি ল'ব। বজাৰত মাউথৱাছো পোৱা যায় ফ্ৰেন্ডছ, সেইবোৰ কিনি আনিব পাৰে আৰু সেইবোৰে মুখখন কুলকুলি কৰিলেও বীজাণু নোহোৱা হয়। আৰু সেইবোৰ যদি নাপায় তেতিয়াহ'লে কুহুমীয়া নিমখ পানীৰেও মুখখন কুলকুলি কৰিব পাৰিব। নম্বৰ 6, ঘৰতে মুখ পৰিষ্কাৰ কৰিব পৰা ঔষধো বনাই ল'ব পাৰে। যেনে বকুল গছৰ ছালেৰে চাহৰ দৰে বনাই ব্যৱহাৰ কৰিব পাৰে বা তুলসীৰ গুটি, পাত নাইবা কাণ্ডৰ মিহলাই ব্যৱহাৰ কৰিব পাৰে। নহ'লে নিম তিতাৰ পাত বা ছালেৰেও চাহৰ দৰে বনাব পাৰে আৰু ইয়াৰে কুলকুলি কৰিলেও মুখৰ দুৰ্গন্ধ নোহোৱা হয়। ফ্ৰেন্ডছ, আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে। Till then, stay healthy and stay fit. Thank you for watching my video.